মই বৰ্তমান উপস্থিত আছো ঢেকিয়াজুলি নগৰৰ ৬ নং ৱাৰ্ডত। ইয়াৰে বাসিন্দা সাধনা দেৱীয়ে ইয়াত সাধনা ফুড প্ৰডাক্টছ নামেৰে উদ্যোগ গঢ়ি তুলিছে। তেখেতৰ যি উদ্যোগ, তেখেতৰ যি কাম কৰাৰ যি হেঁপাহ, এই বিষয়ে আমি জানিব পাৰি ইয়াত উপস্থিত হৈছো। তেখেতৰ উদ্যোগত কিনো সামগ্ৰী আছে, এই গোটেই কথা আমি তেখেতৰ পৰা জানিম। মই পোনে পোনে সাধনা দেৱী বাইদেউৰ লগত কথা পাতিবলৈ যত্ন কৰিছো। তেখেতৰ এই যি ক্ষুদ্ৰ উদ্যোগ, এই উদ্যোগখনে এক ভাল বাৰ্তা কঢ়িয়াই আনিছে। আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, তেখেতসকলে এইবোৰ কাম কৰিব পাৰে। প্ৰশিক্ষণ, যাৱতীয় প্ৰশিক্ষণ আদি গ্ৰহণ কৰি আমি সাধনা দেৱী বাইদেউৰ লগত কথা পাতিবলৈ যত্ন কৰিছো। আপুনি কিমান চনৰ পৰা এই কাম আৰম্ভ কৰিছে? অলপ আগলৈ আহক। 2006 চনৰ পৰা আৰম্ভ কৰিছো। হয়, আপুনি কিবা প্ৰশিক্ষণ লৈছে? হয়, মই প্ৰথমতে কৃষি বিভাগত ললো, তাৰপিছত নিৰামিকত ললো, তাৰপিছত মাইচুৰ চিএফ কেয়াৰত ললো। তাৰপিছত প্ৰায় বজাৰৰ কাৰণে চেষ্টা কৰিছো আৰু তেনেকে বিভিন্ন প্ৰকাৰৰ আচাৰ, জাম, জেলি, চচ, চৰবত গোটেইবোৰ বনাই ৰাইজৰ সমাদৰ লাভ কৰিছো। বাৰু ভালেই পাইছে এতিয়ালৈকে, মানুহে ভাল লাগিছে। মোৰ স্বামীয়ে এই ক্ষেত্ৰত মোক যথেষ্ট সহায় কৰিছে আৰু মই যিকেইগৰাকী মহিলা মোৰ লগত জড়িত হৈ আছে, তেওঁলোককো সহায় কৰিব পৰাৰ কাৰণে মোৰ যথেষ্ট সুখী এই ক্ষেত্ৰত। আপুনি যি সামগ্ৰীখিনি প্ৰস্তুত কৰিছে, আচাৰ আদি, এইবিলাক ক'ত বিক্ৰী কৰে? এইবিলাক মোৰ প্ৰথম কথাটো হ'ল, মই ইয়াতে যিখিনি মই লোকেল মানুহ আছে, তেখেতৰ 6 গৰাকী মানুহে হোম ডেলিভাৰী দিয়েগৈ গৈ পেলাই। সম্পূৰ্ণ মোৰ মানে অসুবিধা এইটো কি, বজাৰখনৰ কাৰণে মই বৰ কষ্ট পাই আছো আৰু উপযুক্ত বজাৰখন। এইটো কঁঠালৰ হয়, এইটো মধুৰিআমৰ হয়, এইটো আমলখিৰ হয়, এইটো আমৰ হয়, এইটো বেলৰ হয়, এইটো কমলাৰ হয়, এইটো আমলখি চেনি নিদিয়া হয়। এই গোটেইখিনি সাধনা ফুড প্ৰডাক্টৰ দ্বাৰাই প্ৰস্তুত হয়। এইটো আছে ভোট জলকীয়া, এইটো আমি দেৰগাঁৱৰ পৰা আনো। ভোট জলকীয়াটো এইটো সম্পূৰ্ণ পচন সাৰত কৰা। আৰু বাঁহগাজ হয়, এইটোতো জানেই সকলোৱে, আৰু আমাৰ ইয়াৰ বাঁহগাজ বহুত ভাল। ঢেকিয়াজুলিৰ পৰা নাৰায়ণ ফয়লৰ ৰিপৰ্ট, কামৰূপা নিউজ।